নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণী আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যি মানুহে নামাত্ৰ আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। যিটো জীৱনক প্ৰেমে প্ৰতাৰণা দিয়ে, জ্ঞানে পথ দেখুৱাই, সেইটোৱেই হ'ল ভাল জীৱন। নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে সংসাৰৰ বাল পাব পাৰিবা। পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে, মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে। যুদ্ধ মানুহৰ প্ৰধান শত্ৰু। যুদ্ধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ ল'ব নোৱাৰে। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি যি আত্মসন্মানো বৃদ্ধি কৰে। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনা দোষে মৰা বেছি ভাল। জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।